মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মানসিক দক্ষতাৰ আন এটি ভিডিঅ' ইয়া হ'ল তোমালোকৰ 2024 চনৰ কোৱেশ্চন পেপাৰৰ পৰা কোৱেশ্চন। ফাইন, আমি আৰম্ভ কৰিছোঁ তোমালোকৰ 33ৰ পৰা। বাকীখিনি তোমালোকক কৰি দিয়া হৈছে। কমন 33ত কি কৈছে, এই ছবিবিলাক যে আছে তোমালোকৰ, এই বিভিন্ন ছবিবিলাক ইয়াত দিয়া আছে। এই সববিলাক ছবিক একেলগ কৰি এটা ফিক্স ছবি বনাব লাগে, সিঙ্গেল ছবি বনাব লাগে। তেনেহ'লে এইটো আমাৰ কোৱেশ্চন ফিগাৰ। এই কোৱেশ্চন ফিগাৰত ইয়াত অপশ্যন 4টাৰ ভিতৰত কোনটো হ'ব? তোমালোকে লক্ষ্য কৰিব পাৰিছা যে এই অংশটো, ৰ'বা মই এনলাৰ্জ কৰি দিছোঁ, জাষ্ট এ মিনিট, এনলাৰ্জ কৰিব হ'লে এনেকৈ দিছোঁ, ৰ'বা। এই অংশটো তোমালোকে লক্ষ্য কৰিছে, এই অংশটো হ'ল কি আমাৰ, এই অংশটো কিন্তু ইয়াৰ লগত মিলিছে। ফাইন, বাকী এই অংশটো কিন্তু ইয়াৰ লগত মিলিছে আৰু এইটো অংশ ইয়াৰ লগত মিলিছে। গতিকে আমাৰ অপশ্যন এইটো ৰাইট অপশ্যন। নেক্সট, এইটো ছবিত তোমালোকৰ কেইটা আছে? 3টা অংশ আছে। কেইটা? এই এটা অংশ, এই এটা অংশ আৰু এই এটা অংশ। গতিকে এই 3টা অংশ যদি তোমালোকে মিলা, দুটা তোমালোকৰ ত্ৰিভুজ আকৃতিৰ আৰু আন এটা তোমালোকৰ ৰম্বাস আকৃতিৰ। ফাইন, তেনেহ'লে কোনটো হ'ব? এই ইয়াতে তোমালোকে বি নম্বৰ অপশ্যন চাইছা, ইয়াতো 3টা আছে, কিন্তু 3টা থাকিলে নহ'ব, কাৰণ ইয়াত দুটা ৰম্বাস আকৃতিৰ। ফাইন, গতিকে এইটো আমাৰ আনচাৰ নহয়। তেনেহ'লে কোনটো হ'ব পাৰে? ইয়াত তোমালোকে লক্ষ্য কৰিছা, ইয়াত এটা ৰম্বাস আকৃতিৰ, এটা ত্ৰিভুজ আকৃতিৰ আৰু কলাটো ত্ৰিভুজ আকৃতিৰ। গতিকে আমাৰ চি অপশ্যনটো ৰাইট অপশ্যন। নেক্সট, এতিয়া এইটো কোনটো হ'ব বাৰু? ইয়াত তোমালোকে লক্ষ্য কৰিছে, ইয়াত দুটা ত্ৰিভুজ আছে, দুটা ত্ৰিভুজ। ইয়াত কিন্তু তোমালোকৰ 4টা ত্ৰিভুজ, গতিকে এইটো হোৱাৰ কোনো চান্সেই নাই, গ'ল এইটো। তাৰপিছত ৰ'বা, তোমালোকৰ বি নম্বৰ অপশ্যনটোত লক্ষ্য কৰিছা নহয়, বি নম্বৰ অপশ্যনটোত এইটো কিন্তু এইটো অংশৰ লগত মিলি গৈছে। ফাইন, আকৌ এইটো ইয়াৰ লগত, এইটো কিন্তু ইয়াৰ লগত মিলিছে। ফাইন, এতিয়া আৰু বাকী এই ডাঙৰটো আছে, ডাঙৰটো ইয়াৰ লগত মিলিছে। গতিকে আমাৰ বি অপশ্যনটো ৰাইট অপশ্যন। নেক্সট, তোমালোকে এইটো লৈ আহা কুৱেশ্যন নম্বৰ 36। কুৱেশ্যন নম্বৰ 36ত কিনো দিছে, অলপ ৰ'বা। 36ত আছে তোমালোকৰ ইন টোটাল এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা অংশ। এই পাঁচোটা অংশ মিলাই আমাক এটা ছিংগল অংশ বনাব লাগে, মানে ছিংগল ছবি বনাব লাগে। তেনেহ'লে আমাৰ কোনটো হ'ব? ৰ'বা মই চাই দিছোঁ। তোমালোকৰ ৰ'বা, ইয়াত তোমালোকে কনফিউজড হ'ব পাৰা এ আৰু ডিৰ লগত, কিন্তু তোমালোকে কনফিউজ নহ'বা। ইয়াৰ এইটো জাগা চোৱা আৰু ইয়াৰ এইটো জাগা, গতিকে এই জাগা দুটা তোমালোকে লক্ষ্য কৰিলে আৰু তোমালোকৰ কুৱেশ্যন ফিগাৰৰ জাগাটো লক্ষ্য কৰিলে তোমালোকে গম পাবা এইটো জাগা, হয়নে? তেনেহ'লে আমাৰ কোনটো হ'ব পাৰে? আমাৰ বেছিকেলি চান্স হ'ব কোনটো? আমাৰ বি হোৱাৰ কোনো চান্স নাই। আমাৰ এ আৰু হেৰিৰ লগত চান্স আছে, ডিৰ লগত, কিন্তু হ'ব তোমালোকৰ অপশ্যন এ। সেইকাৰণে অপশ্যন এ তোমালোকক আজ দিয়া হৈছে। ফাইন, এতিয়া আমি যাম নেক্সট লৈ। আৰু কিবা কুৱেশ্যন আছেনে? আছে নিশ্চয়। ইয়াতনো কি কৈছে তোমালোকৰ? ইয়াৰ হিডেন ছবি আছে। এই ছবিটো যে আছে, তোমালোকৰ বাকী যিবিলাক ছবি আছে সেই ছবিবিলাকৰ ভিতৰত সোমাই আছে। এটা ছবি বাকী ছবিবিলাকৰ ভিতৰত সোমাই আছে, তেন্তে এই ছবিটো তোমালোকক উলিয়াব লাগে। কোনটো হ'ব? আচ্ছা ৰ'বা, তোমালোকৰ এ নম্বৰটো হোৱাৰ চান্স আছেনে? এ নম্বৰটো হোৱাৰ চান্স নাই, কিয়নো এই ভাঁজটো আমি এত খুজি নাপাওঁ। তেনেহ'লে ক'ত হ'ব পাৰে? ৰ'বা, তোমালোকৰ চিট তোমালোকৰ আছে। চিট কেনেকৈ আছে তোমালোকে লক্ষ্য কৰিছা নহয়? এই এনেকৈ দি, এনেকৈ দি, এনেকৈ দি, এনেকৈ দি, এনেকৈ। ইয়াত আকৌ এৰ' মাৰ্ক, গতিকে আমাৰ চি অপশ্যনটোৱে ৰাইট অপশ্যন। নেক্সট, তোমালোকৰ 38টো চোৱা। 38ত কি আছে তোমালোকৰ? ডাব্লিউ।
এই W টো ক'ত লুকাই আছে W টো লুকাই আছে ক'ত ৰবা ভালদৰে আমি চাই লওঁ এটা ভালদৰে চোৱাৰ খুবেই দৰকাৰ ওকে W টো তোমালোকক ইয়াতে লুকাই আছে মানে বি নাম্বাৰ ছবিটোত লুকাই আছে এই চাইছা গতিকে বি টো তোমালোকৰ ৰাইট অপচন নেক্সট তোমালোকৰ 39ত কিনো আছে এই ছবিটো নাই এইটো ছবি চালে আৰু এইটো ছবি চালে তোমালোকে হয়তো ক'ব পাৰা যে এয়াই নেকি কিন্তু ইয়া সঁচাকে নহয় কিয় কোৱাচোন ইয়াৰ ইলেভেশনটো যে আছে এই জায়গাটো এই ছবিটো আৰু এই ছবিটোৰ লগত কোনো ধৰণৰ মিল নাই ইয়াৰ মিল আছে তোমালোকৰ সি অপচনটো তোমালোকে চাইছা ইও তেনেকা ঠিক না আৰু ইও তেনেকা ঠিক না গতিকে আমাৰ সি অপচনটো ৰাইট অপচন নেক্সট মানে লাষ্ট আৰু এইটো আছিল তোমালোকৰ কোড ইয়াক তোমালোকক মই দেখাই দিছো এই ছবিটো তোমালোকে চাইছা ফাইন এইটো ছবি আৰু তোমালোকৰ এইটো ছবি পুৰা মিলি আছে গতিকে তোমালোকৰ 40 নম্বৰ অপচন হ'ব তোমালোকৰ এ এই আছিল তোমালোকৰ 2024 চনৰ কোশ্চেন পেপাৰৰ মানসিক দক্ষতাৰ অন্তিমটো ভিডিও আৰু নেক্সটত আমি আৰম্ভ কৰিছো 2023 চনৰ মানসিক দক্ষতাৰ ভিডিও তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ